স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আকৌ এটা নতুন ভিডিঅ'লৈ। তো ফ্ৰেণ্ডছ, বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আৰু আপোনালোকে চাই আছে এছামিছ জ্ঞান প্ৰ'। কুৱেশ্যন নম্বৰ 1, পেট ভৰাই খোৱাৰ পিছত আমাৰ টোপনি ধৰে কিয়? আনচাৰ, খোৱাৰ পিছত আমাৰ শৰীৰৰ বেছিভাগ তেজ অন্ত্ৰলৈ প্ৰবাহিত হয় আৰু তেতিয়া অক্সিজেনৰ অভাৱ ঘটিলে আমাৰ টোপনি লাগে। কুৱেশ্যন নম্বৰ 2, লেতেৰা বস্তু দেখিলে মুখত থুই অহাৰ বাবে কোনটো ক্ৰিয়া দায়ী? আনচাৰ, প্ৰতিৱৰ্তী ক্ৰিয়া দায়ী। কুৱেশ্যন নম্বৰ 3, আনন্দ আৰু ফূৰ্তি কৰি থাকিলে কোনবিধ ৰোগৰ সম্ভাৱনা কমি যায়? আনচাৰ, কেঞ্চাৰ ৰোগৰ সম্ভাৱনা কমি যায়। কুৱেশ্যন নম্বৰ 4, জন্মৰ কিমান সময়ৰ পিছৰ পৰা শিশু এটাই আনক অনুকৰণ কৰে? তাৰ জন্মৰ 42 মিনিট পিছৰ পৰা। কুৱেশ্যন নম্বৰ 5, টোপনিত থকা মানুহজনে সপোন দেখিছে নে নাই কেনেকৈ বুজিব পাৰি? আনচাৰ, টোপনিত থকা মানুহজনৰ যদি চকুৰ মণি লৰি থাকে তেনেহ'লে মানুহজনে সপোন দেখি থকা বুলি বুজিব পাৰি। তো ফ্ৰেণ্ডছ, আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।